এটা হিউমেন মাইণ্ডক সম্পূৰ্ণ অকলশৰে থিয় হ'বলৈ ইমান সাহস কোনে দিয়ে বাৰু? নিউৰোমাষ্টাৰ আছামলৈ আপোনাক স্বাগতম। আজি আমি কেৱল ব্ৰেইন কেমেষ্ট্ৰি বা অভ্যাসৰ বিষয়ে কথা পাতিবলৈ অহা নাই। আমি এজন লিজেণ্ডৰ চাইক'লজিৰ গভীৰলৈ যাম। এজন মানুহ যিজনে আমি পিন্ধা ছ'চিয়েল মাস্কখন ফালি পেলাইছিল, সমাজৰ চকুত চকু থৈ নিজৰ এবছলিউট আনফিল্টাৰ্ড চেল্ফ হিচাপে জীয়াই থকাৰ সাহস কৰিছিল, তেওঁৰ কথা। 19 ছেপ্টেম্বৰ 2025 সংগীত যেন স্তব্ধ হৈ পৰিছিল। ছিংগাপুৰত এক্সিডেণ্টেল ড্ৰাউনিঙৰ ফলত আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক আৰু শোকাবহ মৃত্যুৱে সমগ্ৰ অসমৰ হৃদয় যেন ভাঙি পেলাইছিল। যেতিয়া খবৰটো বিয়পি পৰিছিল, তেতিয়া এয়া কেৱল এজন ছুপাৰষ্টাৰৰ মৃত্যু যেন লগা নাছিল। এনে লাগিছিল যেন প্ৰকৃতিৰ এক ভাইটেল আনটেম্প ফ'ৰ্চ আমাৰ পৰা হঠাতে কাঢ়ি নিয়া হৈছে। প্ৰাৰম্ভিক আঘাত লাহে লাহে গভীৰ শোকলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে নিস্তব্ধতাৰ পৰা এটা যেন গভীৰ প্ৰশ্নৰ সদায় উদয় হয়। জুবিন গাৰ্গ আমাৰ বাবে ইমান গুৰুত্বপূৰ্ণ কিয় আছিল? সেই চাইক'লজিকেল গ্ৰেভিটি কি আছিল যিয়ে জুবিন গাৰ্গক কেৱল এজন গায়ক হিচাপে নহয়, এটা মুভমেণ্ট কৰি তুলিছিল? ইয়াক প্ৰকৃততে ডিকোড কৰিবলৈ আমি সুৰৰ সিপাৰে গৈ তোৰ মাইণ্ডৰ আৰ্কিটেকচাৰৰ মাজলৈ চাব লাগিব। শেহতীয়াকৈ আছাম মেডিকেল কলেজৰ ডক্টৰ সৌমিত্ৰ ঘোষৰ দ্বাৰা লিখিত এটা গ্ৰাউণ্ড ব্ৰেকিং চাইক'লজিকেল এনালাইচিছ ইণ্ডিয়ান জাৰ্নেল অফ চাইকিয়াট্ৰিত প্ৰকাশ পাইছে। ডক্টৰ সৌমিত্ৰ ঘোষে সঁচাকৈ এটা ঐতিহাসিক কাম কৰিলে। তেওঁ জুবিন গাৰ্গক এজন এণ্টাৰটেইনমেণ্ট হিচাপে নহয়, বৰঞ্চ হিউমেন চাইক'লজি আৰু এক্সিষ্টেঞ্চিয়েল কাৰেজৰ এক মাষ্টাৰ ক্লাছ হিচাপে বিশ্লেষণ কৰিলে। ডক্টৰ ঘোষে আমাক এক্সিষ্টেঞ্চিয়েলিজিম নামৰ এটা চাইক'লজিকেল ফ্ৰেমৱৰ্কৰ ফালে আঙুলিয়াই দিছে। যদি দেখাত এইটো এটা গধুৰ একাডেমিক শব্দ যেন লাগে, মূলতঃ এইটো এটা সৰল আৰু কেতিয়াবা ভয়ংকৰ শব্দ, এক্সিষ্টেঞ্চিয়েলিজিম। আপুনি চাগে জানে যে এইটো এটা চাইক'লজিকেল ৰিয়েলিটি, যে মানুহ কোনো আগতে লিখি থোৱা স্ক্ৰিপ্ট বা ফিক্স উদ্দেশ্যলৈ জন্ম নহয়। যেতিয়াই আপুনি ছ'চাইটেল এক্সপেক্টেশ্যনছ আঁতৰি পেলায়, আপোনাৰ সন্মুখত চাগে এখন ব্লেংক কেনভাছ থাকে। আপুনি আপোনাৰ চইচ আৰু একশ্যনৰ জৰিয়তে নিজকে কেনেকৈ ডিফাইন কৰিব, সেয়া সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। চাইক'লজিষ্টসকলে কয় যে এই এবছলিউট ফ্ৰীডমে কেতিয়াবা ইণ্টেন্স এংজাইটিৰো সৃষ্টি কৰে। আৰু এই ভয়ৰ পৰা বাচিবলৈ আমি বেছিভাগ মানুহেই এখন সামাজিক মুখা তৈয়াৰ কৰি লওঁ। আমি এজন আজ্ঞাকাৰী কৰ্মচাৰী, এজন শান্ত নাগৰিক, বা মাৰ্কেটে যি বিচাৰে ঠিক তাকেই কোৱা এজন ভদ্ৰ শিল্পীৰ মুখা পিন্ধো। আমি সমাজত খাপ খাবলৈ, বহুত সময়ত কণ্ট্ৰভাৰ্চি এৰাই চলিবলৈ আৰু নিৰাপদ অনুভৱ কৰিবলৈ এই মুখাখন পিন্ধি লওঁ। আমি আমাৰ আইডেণ্টিটিজ নিজেই গঢ়াৰ পৰিৱৰ্তে ইনহেৰাইট কৰোঁ। কিন্তু ডক্টৰ ঘোষে যিদৰে অতি সুন্দৰকৈ ডিকোড কৰিছে, জুবিন গাৰ্গে এই মাস্ক পিন্ধিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ সমগ্ৰ জীৱনটো কনফৰ্মিটিৰ বিৰুদ্ধে এক ডেয়াৰ ডেভিল চাইক'লজিকেল ৰেবেলিয়ন আছিল। যেতিয়া আমাৰ কালচাৰেল আইডেণ্টিটি বিপদাপন্ন হৈছিল বা পৰিৱেশৰ সংকট আহি পৰিছিল, তেতিয়া জুবিন গাৰ্গে এজন চেলিব্ৰিটিৰ দৰে ছেফ মেনিকিউৰ্ড নিস্তব্ধতাৰ মাজলৈ কেতিয়াও আঁতৰি যোৱা নাছিল। তেওঁ সাংঘাতিকভাৱে ভকেল আছিল
আৰু প্ৰয়োজন হ'লে জুইৰ মাজলৈ জঁপিয়াই গৈছিল। ভাবি চাওক সেইদৰে জীয়াই থাকিবলৈ কিমান মানসিক দৃঢ়তা বা মেণ্টেল ৰেজিলিয়েন্সৰ প্ৰয়োজন। ডক্টৰ সৌমিত্ৰ ঘোষে জুবিন গাৰ্গৰ সেই বিখ্যাত ঘোষণাক তেওঁৰ লেখাত হাইলাইট কৰিছে। I have no caste, no religion, no God. I am free. কেৱল জনপ্ৰিয়তাৰ বাবে কোৱা কথা নাছিল, আছিল সমাজৰ পৰা পোৱা ইনহেৰিটেড লেভেলছক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰাৰ এক চূড়ান্ত চাইকলজিকেল ষ্টেটমেণ্ট। সেয়া যেন আছিল সম্পূৰ্ণৰূপে চিনচাৰিটিৰ ওপৰত ভিত্তি কৰি তেওঁৰ চেল্ফ চ'জেন এথিক্সৰ মাজেৰে জীৱন নিৰ্বাহ কৰাৰ পদ্ধতি। এই গভীৰ চাইকলজিকেল অথেণ্টিচিটিৰ বাবেই জুবিন গাৰ্গৰ মৃত্যুৱে যেন এক ইমোশ্যনেল আৰ্টকুৱেকৰ সৃষ্টি কৰিছিল। তেওঁৰ মৃত্যুৰ পিছৰ দিনবোৰত ৰাজপথবোৰ শোকত উপচি পৰিছিল। বহুতৰে আৱেগিক দাবী যে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ তেওঁৰ শেষ বিদায় আছিল মাইকেল জেকছনৰ পিছত বিশ্বৰ দ্বিতীয় বৃহত্তম মৰ্ণিং গেডাৰিং। যদি চৰকাৰী তথ্য অনুসৰি খেলপথাৰত 5,000 মানুহৰ সমাগম হৈছিল আৰু হাজাৰ হাজাৰ লোকে ৰাজপথত ভিৰ কৰিছিল, অসমৰ ৰাইজৰ বাবে ইমোশ্যনেল ৰিয়েলিটিটো আছিল এনেকুৱা যেন সমগ্ৰ পৃথিৱীখনেই থমকি ৰৈছিল। লাখ লাখ মানুহে কিয় ইমান পাৰ্চনেলি শ্বেটাৰ্ড অনুভৱ কৰিছিল? কাৰণ সেই এক্সিষ্টেঞ্চিয়েলিজমৰ বাবে। নিজৰ ছ'চিয়েল মাস্ক খুলি পেলাই জুবিনে লাখ লাখ মানুহক ফ্ৰীলি ফিল কৰিবলৈ এক যেন অলিখিত অনুমতি দিছিল। তেওঁলোকে কেৱল এজন সংগীত শিল্পীক লৈ শোক কৰা নাছিল, তেওঁলোকে নিজৰ আটাইতকৈ সাহসী, আটাইতকৈ অথেণ্টিক ৰিফ্লেকশ্যনটোকহে লৈ যেন শোক কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে জুবিন গাৰ্গ কেতিয়াও ৰাজনীতিৰ বিষয় নাছিল, বৰঞ্চ তেওঁ আছিল প্ৰতিখন হৃদয়ত জীয়াই থকা এক ইমোশ্যন। যেতিয়া তেওঁৰ অস্থি অৱশেষত মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ল, আমি তেওঁক প্ৰকৃতিলৈ ঘূৰাই পঠালোঁ ঠিকেই, কিন্তু তেওঁ এৰি যোৱা চাইকলজিকেল ব্লুপ্ৰিণ্টটো যেন অমৰ হৈ ৰ'ল। ডক্টৰ সৌমিত্ৰ ঘোষে বিশ্লেষণে আমি সদায় অনুভৱ কৰা কথাবোৰক যেন এক চাইণ্টিফিক ভকেবুলাৰী দিছে। নিজৰ সামাজিক মুখাখন খুলি পেলালে আপুনি ভালনেৰেবল হৈ পৰে ঠিকেই, কিন্তু আপুনি আনডিনায়েবলি আৰু পাৱাৰফুলি ফ্ৰী হোৱাৰ এয়াই চাগে একমাত্ৰ পথ। গতিকে আজি মই আপোনাক সুধিছোঁ, আপুনি আপোনাৰ ট্ৰু চেল্ফক জীয়াই ৰাখিছেনে, নে এখন সামাজিক মুখাৰ আঁৰত কেতিয়াবা উশাহ ল'বলৈ কষ্টও পাইছে? কনফৰ্মিটি দাবী কৰা এখন পৃথিৱীত অথেণ্টিকেলি জীয়াই থাকিবলৈ যি মেণ্টেল ৰেজিলিয়েন্সৰ প্ৰয়োজন, তাৰ বাবে ডিপ ইণ্টেনশ্যনেল চাইকলজিকেল কণ্ডিশ্যনৰ নিশ্চয়কৈ দৰকাৰ আছে। আৰু আমি নিউৰোমাষ্টাৰ আছামত ঠিক সেইটোৱেই কৰি তোলোঁ। যদি আপুনি আপোনাৰ আইডেণ্টিটি ইনহেৰাইট কৰি বন্ধ কৰি নিজে ইয়াক ক্ৰিয়েট কৰিবলৈ আজি সাজু আছে, তেন্তে আপুনি ব্ৰেইনৰ ট্ৰু পটেঞ্চিয়েলৰ কণ্ট্ৰলটো আজিয়েই লওক। আহক আমি এনেকুৱা এটা আনশ্বেকেবল মাইণ্ডছেট আৰু ষ্টেমিনা গঢ়ি তোলোঁ, যিহৰ পৰা জুবিন গাৰ্গৰ দৰে লিজেণ্ডৰ সৃষ্টি হয়।